কৰোনা ভাইৰাছৰ কাৰণে যিদৰে সমগ্ৰ বিশ্বৰ লগতে আমাৰ ভাৰতবৰ্ষতো লকডাউন প্ৰক্ৰিয়া হাতত লৈছে, গতিকে এই 21 দিন সময় ঘৰত অতিবাহিত কৰিব পৰা অতি কঠিন। তো ভাবিলোঁ আমাৰ গাঁৱৰ সাধাৰণ জনতাক, সাধাৰণ ৰাইজক কিদৰে সচেতন কৰিব পৰা যায়, তো মই কিছুমান প্ৰয়াস কৰিলোঁ। এইদৰে ঘৰত মই মাস্ক বা হেণ্ড গ্লোভছ আদিৰ চিত্ৰ অংকন কৰি ঘৰৰ দেৱালত আঁৰি থৈছোঁ, যাতে আমাৰ সাধাৰণ জনতাই, সাধাৰণ ৰাইজে দেখি জানিব পাৰে যে এইবিলাকৰ পৰাই পি মানে পাৰ্চনেল প্ৰটেকশ্যন ইকুইপমেণ্ট আদি ব্যৱহাৰ কৰি আমি কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পাব পাৰোঁ। সাধাৰণ জনতাক এইদৰে সচেতন কৰিবৰ বাবে হেণ্ড গ্লোভছ, মাস্ক, চাবোন, চেনিটাইজাৰ, তো এইবিলাকৰ ফটো মই আঁৰি থৈছোঁ, নিজে চিত্ৰ অংকন কৰি ফ্ৰী হেণ্ড স্কেটছ কৰি। তো গতিকে আমাৰ ৰাইজসকলে যাতে এইবিলাক ব্যৱহাৰ কৰে আৰু কৰোনা ভাইৰাছৰ পৰা ৰক্ষা পায়, সেয়ে মই সকলো লোককে সামাজিক দূৰত্ব, যিটো ছ'চিয়েল ডিষ্টেঞ্চিং বুলি কয়, আমাৰ প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে উল্লেখ কৰিছে যে ছ'চিয়েল ডিষ্টেঞ্চিং মেইনটেইন কৰক, মানে সামাজিক দূৰত্ব বজাই ৰাখক। আপোনালোকে বজাৰ যায় বা সামাজিক ৰাজহুৱা স্থানত যায়, তো সামাজিক দূৰত্ব বজাই ৰাখক। আহি যেনে তেনে আপোনালোকে হেণ্ড চেনিটাইজাৰ ব্যৱহাৰ কৰক, তেতিয়া নিশ্চয় আপোনালোকে